নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধুসকল, বহুদিন বিৰতিৰ অন্তত আন এটি খণ্ডলৈ স্বাগতম জনাইছোঁ। আজি জীৱনৰ গভীৰতম উপলব্ধিখিনি এটি কবিতাৰ ছন্দেৰে প্ৰকাশ কৰাৰ চেষ্টা কৰিছোঁ। আশা ই আপোনাসৱৰ সৃষ্টিশীল মনটি উদ্ভাসিত কৰিব। ভৱিষ্যতৰ কৰাল গ্ৰাসত গৰ্ভস্থ হয় বৰ্তমান, আৰু নিতৌ নতুন অতীতৰ জন্ম হয়। অতীত বৰ্তমানৰ হেৰাই যোৱা অস্তিত্ব। বৰ্তমান ভৱিষ্যতৰ ইন্ধন। বৰ্তমান বিহনে সৃষ্টি নহয় অতীত, কাৰণ অতীত বৰ্তমানে কাহানিও ঘূৰাই নোপোৱা সোণালী সুদিন। যিমানেই জীৱন গাড়ীৰ চকা আগুৱাই যায়, সিমানেই সোণ সৰি পৰা সোণালী সুদিনবোৰ বৰ্তমানৰ পৰা দূৰ গৰ্ভলৈ সোমাই গৈ থাকে। পাহৰণিৰ গৰ্ভত শুই পৰে বৰ্তমান। ভৱিষ্যত সীমাহীন, কাহানিও ঢুকি নোপোৱা মৰীচিকা। ই সদায় এক শুকুলা ঘোঁৰা হৈ জীৱনক পথ দেখুৱাই আগে আগে দৌৰি থাকে দূৰ দিগন্তলৈ। কোনোদিন থমকি নৰয়, নহয় ভাগৰুৱা, মাথো অগ্ৰগতি গৈ থকাই তাৰ নিয়ম। অতীত খান্দিলে জীৱনৰ সঞ্চয় পাব পাৰি, তবে বৰ্তমানেহে খান্দিব পাৰে অতীত। যেনেকৈ ভৱিষ্যতে সদায় বৰ্তমানৰ ৰূপ ধৰি দৌৰি থাকে দুৰন্ত গতিত, তেনেকৈ অতীতে সংৰক্ষণ কৰি থাকে আমাৰ কৰ্মবোৰ, কৰ্মশ্ৰেষ্ঠ অভিজ্ঞতাবোৰ, সময়ৰ কোলাত অঁকা অক্ষত চিহ্নবোৰ, আৰু সৃষ্টি কৰে অলেখ সোণালী সুদিন। আজি সেইবোৰ নষ্টালজিয়া। এক সময় আছিল যেতিয়া ল'ৰালিৰ মনৰ সপোনবোৰে আকাশ চুবৰ মন মেলিছিল। আকাশখন চুই চাই চিকমিক তৰাবোৰ ছিগি আনি ফুলনি সজাৰ সপোন দেখিছিল। ভাবিছিল জীৱনটো হ'ব ফুলেৰে সজোৱা সৰক সৰক লগা মিঠা অনুভৱ। ভাবিছিল জোনাকৰ আলোকেৰে উজ্বলি উঠিব ভৱিষ্যতৰ অজনা পথাৰ। শান্তিৰ কপৌতিয়ে তাত গাব জীৱনৰ জয়গান। অতীতৰ কবৰত শুই আছে তাহানিৰ দিনবোৰ। গাঁওবোৰ আছিল আজিৰ বাবে সপোন সপোন লগা। চাৰিওফালে চাৰিটা জুপুৰি, নঙলাত পাৰ্কিং কৰা আছে মহৰ গাড়ী। কেঁচা আলিবাট, বাটচৰাত ফুলনি খনি, ভঁৰালত সোণগুটিৰ সুগন্ধি, বিহু নচা ডেকাটিৰ দূৰৈত বাঁহীৰ সুৰীয়া ধ্বনি, গধূলি দবাৰ মাতৰ খলকনি, বুঢ়া দেউতাই খেৰৰ জুগুন্ধি ফুকাই কেৰোচিনৰ চাকিটি জ্বলাই দিছে পোহৰৰ ৰেঙনি। গোহালি ধোৱাময় জগাৰ ধোৱাই বোৱাইছে কাৰোবাৰ চকু পানী। মেটেকা পৰা বাটৰ খালত মাছ মৰাৰ চহৌ চহৌ শব্দই কাণত কৰে আমনি। গৰমৰ দিনত চোতালত ঢাৰি পাৰি বহি কচুপাতত খোৱা পকা কঁঠালৰ এঠা এতিয়াও কৰে আমনি। ABCD অ আ ক খ আৰু যে কিমান পাঠ পঢ়ি পঢ়ি ল'ৰালি গ'ল, নাপালো ক'তো জীৱনৰ আদি পাঠ। এনেকৈ দিনবোৰ গ'ল, পাৰ হ'ল বছৰ আৰু মাহ। বহু বৰ্তমান অতীত হ'ল, বহু ভৱিষ্যত হ'ল বৰ্তমান। বহু বিখ্যাত হ'ল, বহু হ'ল ডাঙৰ আৰু বিশাল। বহু পিছতে ৰৈ গ'ল হৈ চিৰ কঙাল। ইকুল নহয় যেন সিকুল নহয়, মাজতে ৰৈ যোৱা অটল জাহাজ। সপোনবোৰ ভাঙে, হতাশা আহে, জীৱনৰ শূন্যতা উপলব্ধি কৰে। তাহানিৰ গাঁওবোৰো উপন্যাসৰ পাততে থমকি যায়। কৃত্ৰিমতাৰ সাজ পিন্ধি আধুনিকতা আহে, সম্বন্ধবোৰ নতুন হয়, সম্পৰ্কবোৰ ভাঙি যায়, ঘৰবোৰ কংক্ৰিটৰ বেৰেৰে ধুনীয়া হয়, পিছে মনবোৰ লাহে লাহে ঠেক হৈ যায়। এখন প্ৰতিযোগিতা আৰম্ভ হয়, অঘোষিত এখন প্ৰতিযোগিতা, আনক পিছ পেলাই আগুৱাই যোৱাৰ। সময় নাই পিছলৈ ঘূৰি চোৱাৰ, সময় নাই শান্তিৰে উশাহ লোৱাৰ, কাৰণ প্ৰতিযোগিতাৰ গ'ল পোষ্ট অসীম দূৰত।
আধুনিকতাৰ কৃত্ৰিম সাজ পিন্ধি আমিবোৰ যে আজি ভৱিষ্যত গঢ়াৰ বাবে বৰ্তমানক কৰিছো নিপাত আৰু অতীতত সাঁচিছো বৰ্তমানৰ কৰুণ স্মৃতি।